Welcome to my YouTube channel Korobis Blog. আজি মই বনাই দেখুম আপোনালোকক আনেটি ৰেচিপি। আজি মই বনাম নাৰিকলৰ কেনেদৰে বৰফি বনাই হেতু বনাই দেখুম আপোনালোকক। তো চাই থাকক ভিডিওটি মই নাৰিকলৰ বৰফি কেনেদৰে বনাও। ইয়াৰ বাবে মই এটা নাৰিকল লৈছো। নাৰিকলটো মই সৰু সৰুকে কাটি লৈছো। এতিয়া ইয়াৰ ওপৰৰ কলা অংশখিনি মই গুচাই দিব লাগিব। এখিনি মই গুচাই আছো। গোটেইখিনি নাৰিকলৰে এই কলা অংশখিনি গুচাব লাগিব, নহলে আৰু দেখাত বেয়া হ'ব। এনেকুৱাকৈ গোটেইখিনি কলা অংশয়ে কাটিব লাগিব। ইয়াৰ পিছত মই নাৰিকলখিনি চুকনিত চুকি আছো। এনেকৈ চুকিব লাগিব গোটেইখিনি নাৰিকলে, নহলে সৰু সৰুকে কদাইৰে কাটি মিক্সিত দিও গ্ৰাইণ্ড কৰিব পাৰি, আৰু এনেকুৱাকৈ কৰিব পাৰি। গোটেইখিনি নাৰিকলে মই এনেকুৱাকে ৰুকি ললো। হৈ গ'ল মোৰ নাৰিকল ৰুকা। ইয়াৰ পিছত মই মিক্সিত গ্ৰাইণ্ড কৰিম। এনেকৈ অকণমান সময় মাজে মাজে চাব লাগিব। গোটেইখিনি বেছিকে মানে গ্ৰাইণ্ড হৈ গ'লে, বেছি পানী পানী হৈ গ'লে মানে ভজাত প্ৰব্লেম হ'ব। সেইকাৰণে আধা সেকেন্ড, সেইকাৰণে 15 সেকেন্ড বা 30 সেকেন্ড মান এনেকৈ গ্ৰাইণ্ড কৰি আকৌ চাব লাগিব। মই এনেকৈ চেক কৰি কিনে কৰিছোঁ। বেছিকে মানে হ'লে অলপ পানী পানী হৈ যাব যে নাৰিকলখিনি, সেইকাৰণে ভজাত প্ৰব্লেম হ'ব। তো এয়া হৈ গ'ল মোৰ নাৰিকলখিনি গ্ৰাইণ্ড কৰা। ইয়াৰ পিছত মই পেন এখনত দিছোঁ নাৰিকলখিনি। পেন এখনত দি মই গেছত বহাই দিছোঁ। মই ইয়াত 2 কাপ নাৰিকল দিছোঁ। দি এতিয়া লৰাই আছোঁ নাৰিকলখিনি। এনেকুৱাকৈ লৰাই থাকিব লাগিব অলপ সময়, নহ'লে পেনত লাগি যাব। সেইটো তাৰপিছত মই ইয়াত 1 কাপতকৈ অকণমান কম চেনি দিছোঁ। আমি যিহেতু মিঠা কম খাওঁ। ইয়াত মই 2 কাপ নাৰিকল দিছোঁ। সেই পৰিমাণে মই চেনি ইয়াত 1 কাপতকৈ অকণমান কম দিছোঁ। আপোনালোকে যিমানখিনি মিঠা খায় সিমানখিনি দি দিব। ইয়াত মই 1 কাপ গাখীৰ দিছোঁ। নাৰিকল 2 কাপ হ'লে গাখীৰ লাগিব 1 কাপ, আৰু চেনি 1 কাপ দিব পাৰে আপোনালোকে, আৰু 1 কাপতকৈ কমো দিব পাৰে। এতিয়া গাখীৰ দি মই এনেদৰে লৰাই আছোঁ। ইয়াত মই অকণমান ইলাচি দি দিলোঁ। ইলাচি দিলে খাবলৈ অলপ সোৱাদ হয়, স্মেলটোও ভাল হয় লগতে। এতিয়া মই এইখিনি এনেদৰে লৰাই আছোঁ। 1 চামুচ ঘি দি দিলোঁ ইয়াত। ঘি দি আকৌ লৰাই আছোঁ মই। এনেদৰে লৰাই থাকিব লাগিব। পেনত মানে যদি নাৰিকলখিনি লাগি যায় তেতিয়াহ'লে বেয়া হৈ যাব। চাওক আমাৰ প্ৰায় হ'বই আৰু এতিয়া, যাতে বেছি শুকানো নহয় আৰু একেবাৰে এয়া মোৰ হৈ গ'ল নাৰিকলখিনি ভাজা। তাৰপিছত মই এখন প্লেট লৈছোঁ। প্লেটত অকণমান ঘি দিছোঁ। ঘি দি এতিয়া মই ঘিখিনি হাতেৰে এনেদৰে প্লেটখনত চাৰিওপিনে লগাই দিছোঁ, যাতে তাত মই নাৰিকলখিনি দিলে পিছত উঠাত সহজ হয়। এনেদৰে মই নাৰিকলখিনি দিলোঁ ইয়াত। দি এনেকুৱাকৈ চেপ দিব লাগিব। এই নাৰিকলখিনি অকণমান সময় ফ্ৰিজত থ'ব লাগিব। ফ্ৰিজত থোৱা ঠাণ্ডা হোৱাত মই উলিয়াই লৈ আহিছোঁ। এনেকুৱাকৈ মই স্কুৱাৰ চপত থৈ দিছোঁ, যাতে কাটিবৰ কাৰণে সুবিধা হয়, বৰফিৰ আকাৰটো দিব পাৰোঁ। তো মোৰ হৈ গ'ল নাৰিকলৰ বৰফি। এতিয়া মই এইখিনি কাটিম। মই এইখিনি মানে এনেকুৱাকৈ আঁচ দিব লাগিব। মোৰ যিহেতু বেছি নহয়, অকণমানে
চ' সেইকাৰণে মই এনেকুৱাকৈ দুটা লাষ্টি লৈছোঁ। এয়া আৰু এনেকুৱাকৈও দিব লাগিব, দীঘলেও দিব লাগিব, পথালিকেও দি দিব লাগিব, তেতিয়া উঠোৱাত সুবিধা হ'ব। এয়া মোৰ হৈ গ'ল। ইয়াৰ পিছত মই পিষ্টাৰে এইখিনি গাৰ্নিছ কৰিম। নাৰিকলৰ বৰফিখিনিৰ ওপৰত এনেদৰে গাৰ্নিছ কৰিছোঁ যাতে দেখিবলৈ অলপ ধুনীয়া হয়। আপোনালোকে এনেদৰে ঘৰতে নাৰিকলৰ বৰফি বনাই খাব পাৰে, বা কোনোবা আলহী আহিলেও এনেকুৱাকৈ বনাই খাব পাৰে। চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈও বহুত সোৱাদ। এনেকুৱাকৈ ঘৰতে আপোনালোকে নাৰিকলৰ বৰফি বনাই খাব পাৰে। ইয়াম্মি। তো এনেকুৱাকৈ আপোনালোকে ঘৰতে বনাই খাব পাৰে, খাবলৈ বিৰাটেই টেষ্টি হৈছে। যদি আমাৰ ভিডিঅ'টি চাই ভাল লাগিছে লাইক কৰি দিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।